অঙ্গনবাড়ী কৰ্মী, মিনি কৰ্মী আৰু সহায়িকাসকলক জ্ঞাতাৰ্থে জনাবলৈ ওলাইছোঁ এক অতি গুৰুত্বপূৰ্ণ খবৰ। হেল্ল' ফ্ৰেণ্ডছ, মই জিনিতা নাথ। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। যিসকল বন্ধু বান্ধৱীয়ে মোৰ এই ইউটিউব চেনেলত নতুনকৈ ভিডিঅ' চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'ত আপোনালোকলৈ লৈ আহিছোঁ অসম চৰকাৰৰ মহিলা আৰু শিশু বিকাশ বিভাগে যোৱা ২৬ তাৰিখ বৃহস্পতিবাৰে ৰাজ্যিক পৰ্যায়ত বীৰ বাল দিৱস ২০২৪ পলাশবাৰী RB উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত উদযাপন কৰে। যোৱা ২৬ তাৰিখৰ এই দিৱসটো পালন কৰা হয় শিখসকলৰ অন্তিম গুৰু শ্ৰী গোবিন্দ সিঙৰ দুই বীৰ পুত্ৰ চাহিবজাদা জোৰাবৰ সিং জী আৰু চাহিবজাদা ফাটেহ সিং বীৰত্ব, ত্যাগ, উদ্যম মনোভাৱ, ন্যায় আৰু সত্যৰ বাবে তেওঁলোকৰ সাহসী যাত্ৰাক স্মৰণ কৰিবলৈ। বীৰ বাল দিৱস কেৱল দুজন বীৰ যুৱকৰ জীৱনৰ উদযাপন নহয়, বৰঞ্চ আমাৰ সংস্কৃতিৰ মূলত থকা সাহস, ত্যাগ, সত্যৰ চিৰস্থায়ী মূলবোধৰ প্ৰতিবেদন। এই অনুষ্ঠানত অসমৰ ৪জন ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ বিজয়ীক সন্মানিত কৰা হয়। লগতে মুম্বাইত অনুষ্ঠিত হোৱা মুম্বাই কাৰ্নিভেল 2024 ছেকেণ্ড ইণ্টাৰনেশ্যনেল মিউজিক এণ্ড ডান্স কম্পিটিশ্যন ফেষ্টিভেলৰ নৃত্য প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা ৰাজ্যিক বাল ভৱনৰ ছাত্ৰী জয়াশ্ৰী দাসক সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ উপৰিও ভাৰত চৰকাৰৰ নিৰ্দেশ অনুযায়ী যোৱা 16 ডিচেম্বৰৰ পৰা 24 ডিচেম্বৰলৈ অসমৰ সমগ্ৰ শিশু গৃহ আৰু অংগনবাড়ী কেন্দ্ৰসমূহত শিশুসকলৰ বাবে বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আয়োজিত কৰা হৈছিল। এই অনুষ্ঠানটি আয়োজন কৰাৰ উদ্দেশ্য হৈছে শিশু, কিশোৰ-কিশোৰীসকলৰ মানসিক বিকাশ আৰু সৃষ্টিশীলতাক লালন পালন কৰি তেওঁলোকক বিকশিত ভাৰতৰ দৃষ্টিভংগীত অৰিহণা যোগাবলৈ অনুপ্ৰাণিত কৰি তোলা। অনুষ্ঠানত ৰাজ্যিক বাল ভৱন আৰু কল্যাণী নিবাস শিশুগৃহৰ শিশুসকলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে। উক্ত অনুষ্ঠানত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী শ্ৰীযুতা অজন্তা নেওগ ডাঙৰীয়ানী, সন্মানীয় সাংসদ শ্ৰীযুতা বিজুলী কলিতা মেধি ডাঙৰীয়ানী, সন্মানীয় বিধায়ক হেমাংগু ঠাকুৰীয়া ডাঙৰীয়া, মহিলা আৰু শিশু বিকাশ বিভাগৰ সচিব শ্ৰী দেৱকুমাৰ কলিতা ডাঙৰীয়া, সন্মানীয় সঞ্চালক শ্ৰী গৌৰীশংকৰ শৰ্মা ডাঙৰীয়া, কামৰূপ মহানগৰৰ জিলাৰ আয়ুক্ত, অন্যান্য অতিথিসকলৰ লগতে বিভাগীয় বিষয়ববীয়াসকল উপস্থিত থাকে।